हेलो एवरीवन मैं मंजुष्णा आपनालोকক स्वागतम जनाइছো मोर चेनेलले आशा करूँ आपनालोके भाले कुशले আছে আজি মই आपनालोकলৈ লৈ আহিছো বিৰিয়ানীৰ ৰেচিপি आपनालोকে দেখিছে আজি মই এগ বিৰিয়ানীৰ ৰেচিপি आपनालोकলৈ লৈ আহিছো মই आपनालोকক আজি একেবাৰে সহজ পদ্ধতিৰে কেনেদৰে বিৰিয়ানী বনাব পাৰি তাকে দেখুৱাম মই আজি এই বিৰিয়ানী প্ৰেছাৰ কুকাৰত বনাম আৰু প্ৰেছাৰ কুকাৰত বিৰিয়ানী অতি সহজে বনাব পাৰি আৰু মই ইয়াতে কোনো ধৰণৰ ফুড কালাৰ ব্যৱহাৰ নকৰো একেবাৰে ঘৰুৱাভাৱে আজি মই এই বিৰিয়ানী বনাম আৰু এনেদৰে বিৰিয়ানী বনালে খুব কম সময়তে হয় আৰু খাবলৈও বহুত সোৱাদ হয় তেনেহলে দেৰি নকৰি বলকচোন ৰেচিপিটো ষ্টাৰ্ট কৰো আৰু যদি ৰেচিপিটো চাই ভাল পায় ৰেচিপিটো লাইক কৰি দিব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত ৰেচিপিটো শেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰিব নাপাহৰিব প্ৰথমতে মই কুকাৰ এটা গৰম হ'বলৈ দিছো যেহেতু মই আজি কুকাৰত বনাম আৰু কুকাৰটো গৰম হোৱাত মই এতিয়া ইয়াতে তেল দিছো তেল মই ডাঙৰ চামুচেৰে 4 চামুচ দিছো একেলগে মই তেলখিনি দি লৈছো কিন্তু প্ৰথমতে মই পিয়াজখিনি ভাজিম আৰু এতিয়া মই ইয়াতে পিয়াজখিনি দিম আৰু পিয়াজ মই 4টা লৈছো ইয়াতে 3টা দিম 4টা মই কাটি লৈছো কিন্তু ইয়াতে 3টা পিয়াজ প্ৰথমতে ভাজি লম আৰু এটা পিয়াজ থৈ দিছো কাটি লৈ আৰু এতিয়া এই পিয়াজখিনি খুব ভালদৰে ভাজিব লাগিব জানে আপোনালোকে বিৰিয়ানীৰ পিয়াজখিনি বহুত বেছি ৰঙচুৱা হ'ব লাগে আৰু তেনেদৰে পিয়াজখিনি ভাজি লম এনেদৰে মই পিয়াজখিনি ভাজি লম মই জুইৰ ফ্লেমটো মিডিয়াম কৰি ৰাখিছো বিৰিয়ানীৰ পিয়াজখিনি খুব ধুনিয়া কালাৰ হ'ব লাগে তেতিয়াহে বিৰিয়ানীখিনি ভাল হয় আৰু এয়া চাও পিয়াজখিনি ধুনিয়াকে ৰঙচুৱা হৈ গৈছে মই পিয়াজখিনি 5-6 মিনিট মান মিডিয়াম ফ্লেমত ভাজি লৈছো আৰু এনেকুৱাই হ'ব লাগে এতিয়া মই পিয়াজখিনি ইয়াৰ পৰা নমাই লম আৰু এয়া পিয়াজখিনি হৈ গৈছে মই প্লেট এখনত উলিয়াই থৈছো দেখিছেনে পিয়াজখিনিৰ কালাৰটো কি ধুনিয়া হৈছে বিৰিয়ানীৰ পিয়াজৰ কালাৰ এনেকুৱাই হ'ব লাগে ৰৈ যোৱা তেলখিনিতে মই কণী আৰু আলুখিনি ভাজি লম আৰু মই অলৰেডি বেছিকে তেল দিছিলো এতিয়া তেলখিনিত মই হালধি পাউডাৰ দিছো আধা চামুচ আৰু জুইৰ ফ্লেমটো একেবাৰে লো কৰি ৰাখিব আৰু এয়া কাশ্মীৰী লাল মিৰ্চৰ পাউডাৰ দিছো আধা চামুচ আৰু নিমখ দিম এতিয়া একেবাৰে অকমান নিমখটো আপোনালোকে সোৱাদ অনুসৰি দিব অকল কণী আৰু আলু ভাজিবলেহে দিব আৰু এইখিনি এবাৰ লৰাই দিব আৰু এতিয়া ইয়াতে কণী আৰু আলু দিম আৰু মই কণী লৈছো 3টা আৰু আলু লৈছো 2টা আলু 2টা মই ডাঙৰ ডাঙৰকে কাটি লৈছো বিৰিয়ানীত আলু ডাঙৰ ডাঙৰ পিস হলেহে খাই ভাল লাগে আৰু কণী 3টা দি দিছো আৰু আলু এয়া চাওক ডাঙৰ ডাঙৰকে কাটি লৈছো 2টা দি দিছো আৰু এইখিনি মই ভালদৰে ভাজি লম তেলত এনেদৰে মছলা দিলে মানে হালধি আৰু কাশ্মীৰী মিৰ্চ দি ললে কণী আৰু আলুৰ কালাৰটো বৰ ধুনিয়া হয় আৰু এইখিনি মই মিডিয়াম ফ্লেমত 2 মিনিট মান ভাজি ললো হৈ গৈছে মোৰ এইখিনি আলু আৰু কণী ইমানখিনিয়ে হ'ব লাগে ভজা আৰু এতিয়া মই এইখিনি নমাই লম ইয়াৰ পৰা আৰু সেই একে কুকাৰটোতে মই শুকান জলকীয়া এটা দিম এয়া আৰু তেজপাত দিম দুখিলা আৰু এতিয়া মই ইয়াতে ইলাচি 2টা লং 2টা আৰু ডালচিনি 2ডোখৰ দি দিছো আৰু এইখিনি এবাৰ ভালদৰে ভাজি লম এতিয়া মই ইয়াতে আৰু এটা পিয়াজ কাটি থৈ দিছিলো বুলি কৈছিলো যে সেই পিয়াজটো দি লম আৰু পিয়াজখিনি দিয়াৰ পিছতো ভালদৰে লৰাই থাকিব লাগিব আৰু পিয়াজখিনি আৰু এইখিনি ভালদৰে ভাজি ল'ব লাগিব আৰু এতিয়া মই পিয়াজখিনি 2 মিনিট মান সময় মিডিয়াম ফ্লেমত ভাজি ললো আৰু এতিয়া ইয়াতে মই এচামুচ আদা নহৰু পেষ্ট দিম এয়া আদা নহৰু পেষ্ট এচামুচ দি দিছো ইয়াতে আৰু এইখিনিও ভালদৰে ভাজি ল'ব লাগিব 1 মিনিট মান সময় আৰু এইখিনি হৈ গৈছে এতিয়া ইয়াতে মই শুকান মছলা দিম আৰু জুইৰ ফ্লেমটো মই একেবাৰে লো কৰি লৈছো শুকান মছলা মই হালধি পাউডাৰ দিম এয়া আধা চামুচ আৰু কাশ্মীৰী লাল মিৰ্চ দিম আধা চামুচ আৰু এতিয়া গৰম মছলা এয়া দিছো আধা চামুচ আৰু এতিয়া মই বিৰিয়ানী মছলা দিম বিৰিয়ানী মছলা মই 2 চামুচ দিম এয়া বিৰিয়ানী মছলা মই দি দিলো আৰু গুটিখিনি এতিয়া ভালদৰে মিক্স কৰি লম মছলাখিনি আৰু এতিয়া মই ইয়াতে বিলাহী এটা দিম বিলাহীটো মই সৰু সৰুকৈ কাটি লৈছো আৰু ইয়াতে বিলাহীটো দি দিলো আৰু বিলাহীখিনি দিও মছলাখিনিৰ লগত বিলাহীটো ভাজিব লাগিব আৰু মই জুইৰ ফ্লেমটো মিডিয়াম কৰি ৰাখিছো আৰু এতিয়া ইয়াতে এচেকুট নিমখ দি দিছো বিলাহীত নিমখ দিলে বিলাহীখিনি সোনকালে গলি যায় আৰু এতিয়া বিলাহীখিনি 2-3 মিনিট মান সময় ভাজিব লাগিব আৰু মছলাখিনি ৰেডি হৈ গৈছে
বিলাহীখিনিও ভালদৰে গলি গৈছে আৰু দেখিছেনে কালাৰটো কি ধুনীয়া হৈছে। আৰু এতিয়া মই জুইৰ ফ্লেমটো বন্ধ কৰি দিম আৰু জুইৰ ফ্লেমটো বন্ধ কৰি দি মই এতিয়া ইয়াতে দৈ দিম। দৈ দিয়াৰ সময়ত জুইৰ ফ্লেমটো সদায় অফ কৰি দিব। আৰু মই এতিয়া ইয়াতে দৈখিনি দি দিম আৰু দৈখিনি মই ভালদৰে ফেটি লৈছোঁ আৰু দৈ মই ডাঙৰ চামুচেৰে 3 চামুচ দিছোঁ আৰু এতিয়া এইখিনি ভালদৰে লৰাই ল'ম। এইখিনি মিক্স কৰি ল'ম আৰু মনত ৰাখিব মই জুইৰ ফ্লেমটো অফ কৰি লৈছোঁ, গেছটো আকৌ অন কৰি লৈছোঁ মই। আৰু চাওকচোন দৈখিনি দিয়াৰ বাবে কালাৰটো কি ধুনীয়া হৈছে মছলাখিনিৰ। আৰু এতিয়া মই এইখিনি ভালদৰে লৰাই দিম, মিক্স কৰি ল'ম যাতে দৈ আৰু গোটেই মছলাখিনি ভালদৰে মিক্স হৈ যায়। এয়া আৰু এতিয়া মই ঢাকন মাৰি 2 মিনিটমান সময় এনেদৰে ৰাখিম। আৰু 2 মিনিট সময় হৈ গৈছে। এয়া চাওক মছলাখিনি খুব ধুনীয়াকৈ ৰেডি হৈ গৈছে। কালাৰটো চাওকচোন কি ধুনীয়া হৈছে। আৰু ইয়াতে মই এতিয়া পানী দিম। পানী মই 1.5 গিলাচ লৈছোঁ, যিহেতু মই চাউল 1 গিলাচ লৈছোঁ, মানে জোখ সেইটোৱে। যদি চাউল 1 গিলাচ লয় 1 গিলাচ বাসমতি চাউল লৈছোঁ আৰু তেতিয়া পানী 1.5 গিলাচ ল'ব। মই 1 গিলাচ পানী দি দিলোঁ আৰু এতিয়া আধা গিলাচ পানী দিম। এয়া আধা গিলাচ পানী দি দিলোঁ ইয়াতে। আৰু এতিয়া ইয়াতে নিমখ দিম। নিমখ আপোনালোকে সোৱাদ মতে দিব, খালি মনত ৰাখিব নিমখ কণী ভাজোতেও দিছিলোঁ আৰু ইফালে বিলাহীটো দিছিলোঁ। আৰু এতিয়া 1 মিনিটমান সময় এনেদৰে ৰাখিম। 1 মিনিট হোৱাৰ পিছত গেছৰ ফ্লেমটো আপোনালোকে অফ কৰি দিব, কাৰণ লেয়াৰ দিব লাগিব, লেয়াৰ সজাব লাগিব বিৰিয়ানীৰ। আৰু মই গেছৰ ফ্লেমটো অফ কৰি লৈছোঁ। এতিয়া মই ইয়াতে কণীকেইটা দি ল'ম। কণী মই প্ৰথমতে 2টা দিম আৰু আলু দিম। এয়া আলু মই 2 পিচ দিছোঁ আৰু কণীও 2টা দিম। মই 2টা লেয়াৰ দিম, আপোনালোকে এটা লেয়াৰো দিব পাৰে। আৰু মই এতিয়া ওপৰত পিঁয়াজ দি দিম, পিঁয়াজখিনি যে ভাজি থৈছিলোঁ তাৰ পৰা। আৰু গোটেই পিঁয়াজখিনি দি নিদিব, পিছতো লাগিব, অলপমান পিঁয়াজ দিব। আৰু এতিয়া মই ইয়াতে জলকীয়া দি দিছোঁ। জলকীয়া মই 2টা দিছোঁ, ফালি লৈছোঁ, ফালি দি দিছোঁ। আপোনালোকে কমকৈও দিব পাৰে। আৰু এতিয়া ধনিয়া আৰু পুদিনা পাত সৰু সৰুকৈ কাটি লৈছোঁ, সেয়া অলপ দি দিছোঁ। আৰু এতিয়া মই চাউল দিম। চাউল মই গোটেইখিনি নিদিওঁ, অলপ দিম। চাউল মই বাসমতি চাউল লৈছোঁ 1 গিলাচ আৰু চাউলখিনি ধুই লৈছোঁ। চাউলখিনি মই আগতে তিয়াই থোৱা নাই, খালি এবাৰ ভালদৰে ধুই ল'লে হ'ল। আৰু চাউল গোটেইখিনি নিদিব, অলপমান দি দিব। ভালদৰে চাউলখিনি দি দিব অলপমান। এতিয়া আৰু ছেকেণ্ড লেয়াৰটো দিম। মই আলু কেইপিচ দি লৈছোঁ 2 পিচ আৰু কণীটো আছিলে, কণী এটা দি লৈছোঁ। আৰু এতিয়া ইয়াতে পিঁয়াজ দিম। পিঁয়াজ এতিয়াও গোটেইখিনি নিদিব, অলপমান থৈ দিব। আৰু জলকীয়া এটা দি দিম আৰু ধনিয়া আৰু পুদিনাৰ পাতো অলপ দিম, গোটেইখিনি নিদিব আৰু অলপ থৈ দিব। আৰু এতিয়া বাকী থকা চাউলখিনি দি দিম ভালদৰে। গোটেইখিনি চাউল দি দিব এইবাৰ আৰু ৰাখিব নালাগে চাউল। আৰু এতিয়া ইয়াতে গোটেই পিঁয়াজখিনি দি দিব, যিখিনি বাকী পিঁয়াজ ৰৈছিল, ভালদৰে গোটেইখিনি দি দিব। এয়া এনেদৰে। আৰু ইয়াতে এতিয়া জলকীয়া দিম। প্ৰথমতে পুদিনা আৰু ধনিয়া দিছোঁ আৰু জলকীয়াখিনিও দি ল'লোঁ, গোটেইখিনি দি দিলোঁ ভালদৰে। আৰু এইখিনি ৰেডি হৈ গৈছে। এতিয়া মই ইয়াতে ঘি দিছোঁ। ঘি মই 1.5 চামুচ দিছোঁ। ঘিটো নিদিলেও হয়, কিন্তু ঘিটো দিলে খাই ভাল লাগে। এয়া 1.5 চামুচ ঘি দি ল'লোঁ। আৰু এইখিনি ৰেডি হৈ গৈছে। চাওকচোন লেয়াৰখিনি দিয়াৰ পিছত কি ধুনীয়া দেখি। মই ইয়াতে ফুড কালাৰ এড নকৰোঁ, একেবাৰে ঘৰুৱাভাৱে বনাইছোঁ মই আজি। আৰু এতিয়া এইখিনি মিডিয়াম টু হাই ফ্লেমত 2টা হুইচেল আহিবলৈ দিম। 2টা হুইচেল আহিলে হৈ যাব। আৰু এনেদৰে কুকাৰত বিৰিয়ানী বনালে বিৰিয়ানীখিনি খুব বেছি ধুনীয়া হয় আৰু খাবলৈ বহুত বেছি টেষ্টি হয় আৰু বনাবলৈও সহজ। আপোনালোকে অলপ পিছত দেখিবই ইমান ধুনীয়া হ'ব বিৰিয়ানীখিনি। আৰু 2টা হুইচেল অহাৰ পিছত মই গেছটো অফ কৰি দিছোঁ আৰু এতিয়া মই কুকাৰটো একেবাৰে ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পিছতহে ঢাকনিখন খুলিম। আৰু কুকাৰটো একেবাৰে ঠাণ্ডা হৈ গৈছে আৰু ঠাণ্ডা হ'লেহে ঢাকনিখন খুলিব। মই ঢাকনিখন খুলিলোঁ আৰু এয়া চাওক কি ধুনীয়া হৈছে বিৰিয়ানীখিনি, দেখিছেনে? বহুত বেছি ধুনীয়া হয়, সোৱাদো বহুত বেছি ভাল হয়
আৰু বহুত ধুনীয়া স্মেল ওলাইছে আৰু মই এতিয়া চাম কেনেকুৱা হৈছে সিজিছে নে নাই এয়া চামুচ এখনেৰে মই চাইছো এয়া চাওক কি ধুনীয়াকৈ সিজি গৈছে আৰু দেখিছেনে কি ধুনীয়া হৈছে আৰু এতিয়া মই ইয়াৰ পৰা প্লেট এখনত উলিয়াই লম আৰু বিৰিয়ানীখিনি মই এখন প্লেটত উলিয়াই ললো দেখিছেনে কিমান ধুনীয়া হৈছে আৰু খাবলৈ বহুত সোৱাদ হয় আপোনালোকে এবাৰ ট্ৰাই কৰিব এনেদৰে আৰু আপোনালোকে দেখিছে বনাবলৈ ইমান বেছি সহজ গতিকে আপোনালোকে ট্ৰাই কৰিব আৰু ট্ৰাই কৰি কেনে পালে মোক কমেন্ট বক্সত জনাবলৈ নাপাহৰিব আৰু আজিৰ ৰেচিপিটো ইমানেই আছিল আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পালে যদি আপোনালোকে ৰেচিপিটো চাই ভাল পালে তেনেহলে লাইক কৰিব আৰু ৰেচিপিটো শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰিব আৰু লগত থকা বেল আইকনটো ক্লিক কৰিব যাতে মই নতুন ভিডিঅ' দিলে আপোনালোকে নটিফিকেশন পাই থাকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ পুনৰ লগ পাম নতুন ৰেচিপিৰ সৈতে